নমস্কাৰ আপোনালোকক আকৌ এবাৰ মোৰ চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি আমি এইটো ভিডিঅ'ত আলোচনা কৰিম অৰ্থাৎ অনুষ্ঠিত হ'বলগীয়া যিটো এডিআৰই এক্সাম আছে চতুৰ্থ বৰ্গৰ সেইটো এক্সামৰ বাবে কেইটামান কুৱেশ্যন আনসাৰ আমি আজি এইটো ভিডিঅ'ত আলোচনা কৰিম। আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ চাব, একেবাৰে স্কিপ নকৰিব। যদি স্কিপ কৰে তেনেহ'লে আপোনালোকে এইটো ভিডিঅ'ৰ পৰা একো লাভৱান নহ'ব। যদি স্কিপ নকৰাকৈ চাই তেনেহ'লে আপোনালোকে এইটো ভিডিঅ'ৰ পৰা কিবা লাভৱান হ'ব বুলি আশা কৰোঁ। আপোনালোকে চেনেলটোত যদি প্ৰথমবাৰৰ বাবে ভিজিট কৰি থাকে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, কাৰণ এনেকুৱা ধৰণৰ নতুন ভিডিঅ'ৰ আপডেট যাতে আপোনালোকে অতি সোনকালে পাই থাকে। বলক এতিয়া আমি ভিডিঅ'ৰ মাজলৈ আগবাঢ়ি যাওঁ। 1 নং কুৱেশ্যনত সুধিছে যে অলিম্পিকৰ পতাকাত কোনটো ৰং অনুপস্থিত? ইয়াত অপশ্যন 4টা দিয়া আছে। অপশ্যন এত আছে ৰঙা, অপশ্যন বিত আছে সেউজীয়া, অপশ্যন চিত আছে বেঙুনীয়া, অপশ্যন ডিত আছে হালধীয়া। ইয়াৰ কোনটো শুদ্ধ আনসাৰ হ'ব? ইয়াৰ শুদ্ধ আনসাৰটো হ'ব যে চি, বেঙুনীয়া ৰংটো অলিম্পিকৰ পতাকাত অনুপস্থিত। এতিয়া আমি কুৱেশ্যন 2 নঙত আহিছোঁ। ইয়াত সুধিছে যে পেৰুৰ ৰাজধানী চহৰ হৈছে, ইয়াৰ অপশ্যন 4টা দিয়া আছে। ইয়াৰ অপশ্যনত ডি নম্বৰ অপশ্যনটো শুদ্ধ, অৰ্থাৎ লিমা হ'ব পেৰুৰ ৰাজধানী চহৰ। এতিয়া আমি আহিছোঁ 3 নং কুৱেশ্যনত। 3 নং কুৱেশ্যনত সুধিছে যে ভাৰতবৰ্ষৰ কেইখন ৰাজ্যৰ সীমাই অসমৰ সীমা স্পৰ্শ কৰিছে? ইয়াত সুধিছে যে ভাৰতবৰ্ষৰ কেইখন ৰাজ্যই অসমৰ সীমা স্পৰ্শ কৰিছে? ইয়াত অপশ্যন 4টা দিয়া আছে। এ অপশ্যনত দিয়া আছে 9খন, বি অপশ্যনত 7খন, চি অপশ্যনত 8খন, ডি অপশ্যনত 10খন। ইয়াৰ শুদ্ধ আনসাৰটো হ'ব বি, অৰ্থাৎ 7খন ৰাজ্যই অসমৰ সীমা স্পৰ্শ কৰে। এতিয়া আমি 4 নং প্ৰশ্নত আহিছোঁ। 4 নং প্ৰশ্নত সুধিছে যে অসমৰ ৰাজ্যিক বৃক্ষ কি? ইয়াৰ অপশ্যন 4টা দিয়া আছে। হুলুং, চেগুন, শাল আৰু আহত। ইয়াৰ অপশ্যন 4টাৰ ভিতৰত কোনটো শুদ্ধ আনসাৰ? ইয়াৰ শুদ্ধ আনসাৰটো হ'ব অপশ্যন এ, অৰ্থাৎ হালুং হ'ব অসমৰ ৰাজ্যিক বৃক্ষ। এতিয়া আমি আহিছোঁ প্ৰশ্ন নং 5ত। ইয়াত সুধিছে যে নিম্নলিখিত দেশসমূহৰ কোনখন দেশে অসমৰ সীমা স্পৰ্শ কৰে? যে কোনখন দেশে অৰ্থাৎ কোনসমূহ দেশে অসমৰ সীমা স্পৰ্শ কৰে? ইয়াৰ অপশ্যন 4টা দিয়া আছে। অপশ্যন এত দিয়া আছে চীন, বিত দিয়া আছে নেপাল, চিত দিয়া আছে ম্যানমাৰ আৰু ডিত দিয়া আছে ভূটান। এই 4টা অপশ্যনৰ পৰা কোনটো দেশে অৰ্থাৎ এই 4টা দেশৰ পৰা কোনটো দেশে অসমৰ সীমা স্পৰ্শ কৰিছে? ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব চি, অৰ্থাৎ ভূটান। এতিয়া আহিছোঁ 6 নং প্ৰশ্নত। ইয়াত সুধিছে যে অসমৰ কোন ঠাইত পুৱামক্কা আৰু হয়গ্ৰীৱ মাধৱ মন্দিৰ অৱস্থিত? যে পুৱামক্কা আৰু হয়গ্ৰীৱ মাধৱ মন্দিৰ ক'ত অৱস্থিত বুলি এই কুৱেশ্যনটোত সুধিছে। ইয়াৰ অপশ্যন 4টা দিয়া আছে। তেজপুৰ, শোণিতপুৰ, হাজো। ইয়াৰ শুদ্ধ আনসাৰটো হ'ব যে ডি, অৰ্থাৎ হাজোত পুৱামক্কা আৰু হয়গ্ৰীৱ মাধৱ মন্দিৰ অৱস্থিত। এতিয়া আহিছোঁ 7 নং প্ৰশ্নত। ইয়াত সুধিছে যে যোৰহাটত অৱস্থিত চাহ গৱেষণা কেন্দ্ৰৰ নাম হ'ল? ইয়াত 4টা অপশ্যন দিয়া আছে যে যোৰহাটত অৱস্থিত চাহ গৱেষণা কেন্দ্ৰৰ নাম কি? ইয়াত 4টা অপশ্যন দিয়া আছে। ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব যে চি, অৰ্থাৎ টোকোলাই। 8 নং প্ৰশ্নত আহিছোঁ। 8 নং প্ৰশ্নত সুধিছে যে তলৰ কোনটো ছ'চিয়েল মিডিয়াৰ প্লেটফৰ্ম নহয়? যে তলৰ ইয়াৰ অপশ্যন 4টা দিয়া আছে যে ইয়াৰ অপশ্যন 4টাৰ ভিতৰত কোনটো ছ'চিয়েল মিডিয়াৰ প্লেটফৰ্ম নহয়? ইয়াত দিয়া আছে ফেচবুক, টুইটাৰ, এমাজন আৰু ইনষ্টাগ্ৰাম। ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব এমাজন। এমাজনটো হৈছে কোনো ছ'চিয়েল মিডিয়া প্লেটফৰ্ম। এতিয়া আহিছোঁ 9 নং প্ৰশ্নত। 9 নং প্ৰশ্নত সুধিছে যে কোনটো প্লেটফৰ্মত ডৰিমন কেৰেক্টাৰ সঘনাই বাৰ্তা প্ৰেৰণৰ বাবে ব্যৱহাৰ কৰা হয়? ইয়াৰ অপশ্যন 4টা দিয়া আছে। ফেচবুক, হোৱাটছআপ, টিকটক আৰু ইউটিউব। ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব হোৱাটছআপ, অৰ্থাৎ যে সঘনাই ডৰিমন ষ্টিকাৰ বাৰ্তা প্ৰেৰণৰ বাবে ব্যৱহাৰ কৰা হয়। এতিয়া আমি আহিছোঁ 10 নং প্ৰশ্নত। ইয়াত সুধিছে যে ডৰিমনৰ সৈতে জড়িত কোন ধৰণৰ কণ্টেণ্ট ছ'চিয়েল মিডিয়াত ভাইৰেল হোৱাৰ সম্ভাৱনা বেছি? যে ডৰিমনৰ সৈতে জড়িত কোন ধৰণৰ কণ্টেণ্ট ছ'চিয়েল মিডিয়াত
ভাইৰেল হোৱাৰ সম্ভাৱনা বেছি। ইয়াৰ অপশ্যন 4টা দিয়া আছে: কাৰ্টুন বিশ্লেষণ, মিমছ, সামগ্ৰীৰ বিজ্ঞাপন আৰু চাকৰিৰ পোষ্টিং। ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব বি, অৰ্থাৎ মিম। ধন্যবাদ থাকিল আপোনালোকে সম্পূৰ্ণ ভিডিঅ'টো চোৱাৰ বাবে। আৰু আজি আমি এইটো ভিডিঅ'ত 10টা কুৱেশ্যনে আলোচনা কৰিলোঁ, আৰু আগন্তুক ভিডিঅ'ত আমি ইয়াতকৈ বেছি কুৱেশ্যন আলোচনা কৰিম। আৰু ভিডিঅ'টো যদি আপোনালোকে সম্পূৰ্ণ চালে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু এটি লাইক কৰি দিব আৰু এটা